নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ চন্দ্ৰিকা মটৰ্ছত। 15 মাৰ্চৰ পৰা 18 মাৰ্চলৈকে ইয়াত এখন মেলা চলিব। মেলাখনৰ নাম হৈছে, তাত আপোনালোকে চাব পাৰে, মেলাখনৰ নাম হৈছে মেগালোন এক্সচেঞ্জ মেলা। তো এই মেলাত তেওঁলোকে বাইক আৰু স্কুটিবোৰৰ ওপৰত বিভিন্ন ধৰণৰ অফাৰ দিব। সেই অফাৰবোৰ জানিবলৈ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তেতিয়াহ'লে আহক আমি ভিতৰলৈ গৈ সেই অফাৰবোৰৰ বিষয়ে জানি লওঁ। মই এতিয়া এইফালে গৈ আছিলোঁ, দেখিবলৈ পালোঁ আপোনালোকৰ ডিলাৰ এখন চন্দ্ৰিকা TVS নহয়। এই ডিলাৰখনত মই এখন বেনাৰ দেখিব পাইছোঁ, আপোনাৰ মেগালোন এক্সচেঞ্জ মেলা। তো এই মেগালোন এক্সচেঞ্জ মেলাৰ অফাৰবোৰ কি আৰু এই মেলাখন কেতিয়াৰ পৰা কেতিয়ালৈ? এখন ষ্টাৰ্টিং হ'ব আপোনাৰ 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে থাকিব। আপোনাৰ ইয়াত এক্সচেঞ্জ অফাৰ থাকিব, ইজি ফাইনেন্স থাকিব, ল' ডাউন পে'মেণ্ট থাকিব, 0 প্ৰচেছিং ফিজ পাব, ৰেট অফ ইণ্টাৰেষ্ট আপোনাৰ 9.99 তলত পাব। এনেই নৰ্মেলি আপোনাৰ ধৰক 10 পইণ্ট বা 11 পইণ্ট থাকে, আপোনাৰ 9.99 তলত পাব। এই মেলাখন কেতিয়াৰ পৰা কেতিয়ালৈ? আপোনাৰ 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে। এই মেলাখনৰ পৰা যদি ধৰি লওক কোনোবাই বাইক এখন নিব আহিলে বা স্কুটি এখন নিব আহিলে, মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব? আপোনাৰ যদি বোলে আপাচি ল'ব বিচাৰে, আমাৰ পৰা আপাচিখন ল'বলৈ বিচাৰিলে আপুনি 20,000 টকা মিনিমাম আমাক ডাউন পে'মেণ্ট কৰিব লাগিব। আৰু যদি বোলে আপুনি স্কুটিৰ ভিতৰত এণ্ট্ৰক বা জুপিটাৰ লয়, তেতিয়াহ'লে 16,000 টকা আমাক ডাউন পে'মেণ্ট কৰিলে হ'ব। আৰু যদি বা আপুনি এক্সেল লয় বা তেনেকৈ ৰেডিয়ন লয়, ৰেডিয়ন হ'লে আপোনাৰ তেনেকৈ 16,000 বা এক্সেল ল'লে আপোনাৰ 7,500 পৰা 8,000 টকাৰ ভিতৰত ডাউন পে'মেণ্ট কৰিলে ওলাই যাব। তো এই স্কুটি বা এই ভিকেলবোৰৰ লগত আপোনালোকে কিবা এক্সেচৰিজ ফ্ৰী দিছে নেকি? এক্সেচৰিজ মানে আমাৰ নৰ্মেলি গাড়ীখনত যি লাগে, লুকিং গ্লাছ, ছাইড ষ্টেণ্ডৰ পৰা সেইখিনি এক্সেচৰিজ যাবই। তাৰ লগতে এটা হেলমেট ফ্ৰী থাকিব। আৰু আমাৰ কোম্পানীয়ে এটা স্পেচিয়েল অফাৰ দিছে যে এটা স্মাৰ্ট হেণ্ড ৱাছ ফ্ৰী দিব। ঠিক আছে। ৰি ইঞ্চুৰেঞ্চৰ কিবা অফাৰ? ৰি ইঞ্চুৰেঞ্চৰ অফাৰ মানে আপোনাৰ গাড়ীৰ লগততো 5 বছৰ ইঞ্চুৰেঞ্চ পাবই। আপোনাৰ 5 বছৰ ইঞ্চুৰেঞ্চ পাব, 15 বছৰ RC থাকিবই। তাৰ বাদে আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ এটা 2 বছৰ দিয়ে, এইটো ফাইনেন্সৰ ফালৰ পৰা দিব আৰু। ঠিক আছে বন্ধুসকল, এই দাদাজনে কোৱাৰ দৰে আপাচিখন আপুনি নিবলৈ হ'লে 20,000 টকা ডাউন পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপোনালোকে ইয়াত আহে তেন্তে তেওঁলোকে কিবা এটা নিশ্চয় মিলাই দিব আপোনালোকক। চাই লওক বাইকখন এবাৰ, আপোনাৰ কেইবাটা ভেৰিয়েণ্ট আছে, কেইবাটা কালাৰ আছে। এক্সেল কেইখন বন্ধুসকল ইয়াতে ৰখা হৈছে। এই এক্সেল কেইখন নিব হ'লে আপোনালোকৰ ডাউন পে'মেণ্ট 7,500 টকা দিলেই হ'ল। তো বন্ধুসকল, এই ডিলাৰখনৰ লোকেশ্যনটো হ'ল আপোনাৰ নগাঁও জিলাৰ চামগুৰি। যদি আপুনিও এখন মিডল ক্লাছ ঘৰৰ পৰা বিলং কৰে, তেন্তে আপোনালোকৰ কাৰণে এইটো এটা ভাল সুযোগ। 15 মাৰ্চৰ পৰা 18 মাৰ্চলৈকে আপোনাৰ হাতত এই সুযোগটো থাকিব। আপোনালোকে মিনিমাম 8,000 টকাৰ পৰা 20,000 টকাৰ ভিতৰত ইয়াৰ পৰা বাইক বা স্কুটি এখন লৈ যাব পাৰিব। বন্ধুসকল, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত আপোনালোকক। তেতিয়ালৈকে গুড বাই।